নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম যিসকল লোকে ছ'চিয়েল মিডিয়াত নিজৰ ফটো পোষ্ট নকৰে। যেতিয়া সকলোৱে নিজৰ ফটো পোষ্ট কৰাত ব্যস্ত হৈ থাকে, কিছুমান মানুহে নীৰৱে থাকে। যেতিয়া পৃথিৱীখনে আনৰ পৰা স্বীকৃতি বিচাৰি ফুৰে, তেওঁলোকে নেদেখা হৈ থাকিবলৈ পচন্দ কৰে। এয়া ভয় বুলি ভাবে নেকি আপুনি? নহয়, কাৰণ এয়া হয়তো এনেকুৱা এক শক্তি যি আপুনি কেতিয়াও বুজি পোৱা নাই। আৰু আজি মই আপোনালোকক দেখুৱাম যে যিসকল লোকে ছ'চিয়েল মিডিয়াত নিজৰ ফটো নিদিয়ে, তেওঁলোকে আচলতে কি ভাবে। এতিয়া ভাবকচোন, যিজন ব্যক্তিয়ে পোষ্ট নকৰে তেওঁ দুৰ্বল নেকি, নে তেওঁ কিবা এটা জানে যিটো আন সকলোৱে পাহৰি গৈছে। এলেন ৱাটছে এটা কথা কৈছিল যে দ্য মোৰ ইউ ট্ৰাই টু প্ৰুভ ইউ এক্সিষ্ট, দ্য লেছ ইউ একচুৱেলি লিভ। অৰ্থাৎ আপুনি যিমানেই নিজৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ চেষ্টা কৰে, সিমানেই আপুনি জীয়াই থকাটো কমাই দিয়ে। এই কথা তেওঁ আজিৰ বহু বছৰ আগতে কৈছিল, ছ'চিয়েল মিডিয়া, চেলফি, ফিল্টাৰ আদি নোহোৱাৰ আগতেই। কিন্তু আজি এই কথা ইমান সত্য যেন লাগে যে ভয় লাগি যায়। কিয়নো আমি সকলোৱে এটা খেল খেলি আছোঁ, য'ত আমি নিজকে বিক্ৰী কৰি আছোঁ, নিজৰ জীৱনক, নিজৰ সুখক আৰু নিজৰ বাস্তৱক। যিসকল লোক এই খেলত নাই, তেওঁলোকে হাৰা নাই, বৰঞ্চ তেওঁলোকে বুজি পায় যে খেলখন একেবাৰে ভুৱা। আজি আমি সেইসকল লোকৰ মনটো বুজিম, যিসকল দেখা নাযায় কিন্তু সকলোৱে দেখে, যিসকল নীৰৱ কিন্তু আটাইতকৈ সচেতন, যিসকল অদৃশ্য কিন্তু আটাইতকৈ বেছি প্ৰকৃত। যিসকল লোকে নিজৰ ফটো পোষ্ট নকৰে, তেওঁলোকে এটা ডাঙৰ সত্য বুজি পাইছে। সেই সত্যটো হ'ল, যেতিয়া আপুনি কোনো দৰ্শকৰ বাবে অভিনয় কৰে, আপুনি নিজৰ হৈ থকা বন্ধ কৰি দিয়ে। ভাবকচোন, আপুনি ক'ৰবালৈ যদি ফুৰিবলৈ যায়, সূৰ্যটো ডুব গৈছে, বতাহৰ ঠাণ্ডা অনুভৱ হৈছে, আপোনাৰ মনত শান্তি পাইছে, আৰু তেতিয়াই আপোনাৰ মগজুৱে কয় ফটো এখন ল'ব লাগে, পোষ্টটো কৰিব লাগে ফেচবুকত, কেপশ্যন ভাবিব লাগে। আৰু সেই মুহূৰ্তত সেই শান্তিসমূহ হেৰাই যায়, যিটো আপোনাৰ সঁচা পৰিৱেশৰ যোনটো আপোনাৰ অনুভৱটো, সেইটো একেবাৰে আপোনাৰ পৰা আঁতৰি যায়। কিয়নো এতিয়া আপুনি সেই মুহূৰ্তটোত জীয়াই থকা নাই, আপুনি ইয়াক ৰেকৰ্ড কৰিছে, ডকুমেণ্ট কৰিছে, প্ৰমাণ কৰিব বিচাৰিছে। এয়া এটা মনৰ আটাইতকৈ অন্ধকাৰ সত্য। যেতিয়া আপুনি নিজৰ জীৱনটো দেখুৱাবলৈ আৰম্ভ কৰে, তেতিয়া আপুনি ইয়াক জীয়াই থকা বন্ধ কৰি দিয়ে। এলেন ৱাটছে কৈছিল, যিসকল লোকে ফটো নিদিয়ে, তেওঁলোকে সেই ৰহস্যটোৰ জীয়াই থাকে। তেওঁলোকে অভিজ্ঞতা লয়, কোনো দৰ্শকৰ অবিহনে, কোনো স্বীকৃতিৰ অবিহনে, কেৱল নিজৰ বাবে জীয়াই ৰাখে। কিন্তু মই এইটো কোৱা নাই যে ফটো পোষ্ট কৰাটো ভুল। যদি আপুনি সঁচাকৈ সুখী, যদি আপুনি কিবা এটা শ্বেয়াৰ কৰি আনন্দ পায়, তেন্তে সেয়া ঠিকেই আছে। কিন্তু প্ৰশ্নটো হ'ল, আপুনি পোষ্ট কৰিছে কাৰণ আপুনি সুখী, নে আপোনাৰ সুখত প্ৰমাণৰ বাবে আপুনি সুখী। এয়া হ'ল স্বকীয়তা আৰু অভিনয়ৰ মাজত পাৰ্থক্য, জীয়াই থকা আৰু প্ৰমাণ কৰাৰ মাজত পাৰ্থক্য। যিসকল লোকে ছ'চিয়েল মিডিয়াত নিজৰ ফটো নিদিয়ে, তেওঁলোকে এক বেলেগ ধৰণৰ স্বাধীনতা জানে। এনেকুৱা এক স্বাধীনতা যিটো আন বহুতে হেৰুৱাইছে। এই স্বাধীনতা হ'ল আনৰ চকুৰ পৰা আঁতৰি থকা স্বাধীনতা। এক মুহূৰ্তৰ বাবে ভাবকচোন, আপুনি আপোনাৰ প্ৰতিটো পোষ্ট, প্ৰতিটো ফটো, প্ৰতিটো ষ্টৰি আন কাৰোবাক বিচাৰ কৰিবলৈ, তুলনা কৰিবলৈ, তুলুঙা মন্তব্য কৰিবলৈ, কমেণ্ট কৰিবলৈ সুযোগ দিয়ে। আৰু লাহে লাহে আপুনি তেনে ব্যক্তি হৈ পৰে যিদৰে আনসকলে আপোনাক চাব বিচাৰে। আপুনি নিজৰ বাবে নহয়, আপোনাৰ চোৱা লোকসকলৰ বাবে জীয়াই ৰাখে। যিসকল লোকে ফটো পোষ্ট নকৰে, তেওঁলোকৰ এটা কথা বুজি উঠিছে যে মোৰ অস্তিত্বৰ বাবে মোক দেখাৰ প্ৰয়োজন নাই। কিয়নো আজিৰ প্ৰজন্মই ভাবে যে যদি আপুনি অনলাইনত নাই, তেন্তে আপুনি একেবাৰেই নাই। যদি তোমাৰ ফটো নাই, তেন্তে তোমাৰ অস্তিত্ব একেবাৰে নাই। যেতিয়া কোনেও চাই নাথাকে, তেতিয়া আপুনি আটাইতকৈ বেছি প্ৰকৃত হয়, আটাইতকৈ বেছি স্বাধীন অনুভৱ কৰে, আটাইতকৈ বেছি জীৱন্ত হৈ থাকে। এতিয়া আপুনি ভাবিছে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাটো একেবাৰে ভুল নেকি? এইটো নহয়। ছ'চিয়েল মিডিয়া এটা আহিলা, আৰু প্ৰতিটো আহিলা ভাল বেয়া থাকেই, বৰং ইয়াৰ ব্যৱহাৰ ভাল বেয়া হয়। আচল কথাটো হ'ল, আপুনি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে নে আপোনাক ব্যৱহাৰ কৰিছে? আপুনি পোষ্ট কৰিছেনে নে আপোনাক পোষ্ট কৰাবলৈ বাধ্য কৰাইছে? এই প্ৰশ্নবোৰ নিজৰ বাবে সৎ হোৱা উচিত। গতিকে পিছলৈ যেতিয়া আপুনি এনে এজন ব্যক্তিক দেখিব যি ছ'চিয়েল মিডিয়াত একেবাৰে ব্যৱহাৰ নকৰে, ফটো একেবাৰে আপলোড নকৰে, তেন্তে নাভাবিব যে তেওঁ পুৰণি, তেওঁ বিৰক্তিকৰ, তেওঁ অল্ড ফেশ্বন বা তেওঁ অসামাজিক। বৰঞ্চ ভাবক যে তেওঁ হয়তো কিবা এটা জানে, যিটো
আমি সকলোৱে পাহৰি গৈছোঁ কিয়নো তেওঁ জীয়াই থকাটো প্ৰমাণ কৰাতকৈ তেওঁ নিজে সুখী হৈ থকাটো গুৰুত্ব দিয়ে আৰু এই পচন্দটো প্ৰতিজন লোকৰে হাতত থাকে আপুনি ইয়াৰ উচিত ব্যৱহাৰ কৰিব পৰা নাই আপুনি কেৱল সিদ্ধান্ত ল'ব লাগিব যে আপুনি কোনফালে থাকিব বিচাৰে গতিকে আজিৰ ভিডিঅ' ইমানেই ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ